Hey guys, welcome back to my channel David Valina সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছো আৰু আজি নতুন ব্লগটোলৈকো স্বাগতম জনাইছো আৰু সকলোকে মোৰ ফালৰ পৰা দীপাৱলীৰ বহুত শুভকামনা দীপাৱলীৰ দৰে যেন সকলোৰে জীৱনবোৰ পোহৰ হৈ তুলক উজ্জ্বলি পৰক মই তাৰে কামনা কৰিছো আৰু মোকো আশীৰ্বাদ কৰিব মই যেন এনেকৈ আগুৱাই যাব পাৰো আৰু ইয়াতো একোৱে নহয় আৰু যেন ভাল কৰিব পাৰো লাইফত আপোনালোকে মোক আশীৰ্বাদ কৰিব আজি উঠি মিলি পেলাই এতিয়া মই চাহ বনাই আছো মোৰ কাৰণে চাহ আৰু গৰম পানী ৰাতিপুৱা উঠি পেলাই গৰম পানী খাওঁ কুহুমীয়া গৰম পানী তো সেইখিনি কৰি আছো চাহ খাম আৰু ঘৰত এতিয়া দেউতা মা আৰু হাজবেণ্ড নাই তেওঁলোক বজাৰ কৰিব গৈছে যিহেতু আজি বেলতলা বজাৰ আছে বৃহস্পতিবাৰ তো মাহঁত তালৈ গ'ল চব্জি কিনিবৰ কাৰণে এতিয়া আমি আছো মই অলপ আগত উঠিলো উঠিয়া চাহ খাব লৈছো ভাবিছো লগতে ব্লগটো ষ্টাৰ্ট কৰি দিও যেহেতু আজি কালী পূজা হয় দিৱালীও হয় হেতু কাৰণে ভাবিলো ঘৰত কি কৰো দেখাও আপোনালোকক তো ঠিক আছে ব্লগটো ষ্টাৰ্ট কৰি দিছো সকলোৱে ব্লগটো চাই যাব আৰু কেনেকুৱা হয় জনাব নাপাহৰিব চাহ লৈ আনিছো লগত পেপাৰ আৰু চাহ খাই পেপাৰ পঢ়াৰ মজাটোৱে বেলেগ মই আগতে পেপাৰ পঢ়া নাছিলো যেতিয়া বিয়া হোৱা নাছিলো আগত তেতিয়া খুব বেছি মানে কিবা ইম্পৰ্টেন্ট নিউজ কিছুমান থাকিলে মানে তেতিয়া টিভিতে চাই দিও হৈ যায় বা ফোনত গমেই পাই যাওঁ কিন্তু বিয়া হৈ অহাৰ পিছত ইয়াতে পেপাৰ লয় নিয়মীয়া বাৰ্তা অসমীয়াখন আৰু আসাম ট্ৰিবিউনখন লয় তো পেপাৰখন মানে চোৱাই হয় এতিয়া খোৱাপা উঠি আহিয়ে মানে পেপাৰ আজি দিছেনে নাই হেতুহে বিচাৰো পেপাৰখন চাই খুবেই ভাল লগা হৈছে মানে এতিয়া আগতে খুব কম চাইছিলো কিন্তু এতিয়া পুৰা কন্টিনিউ চাবলৈ লৈছো আৰু মোৰ যেটো প্ৰফেশন মানে মই যি পঢ়ি আছো হেতু পেপাৰ পঢ়াটো খুবেই বেছি ইম্পৰ্টেন্ট হয় আৰু বাতৰি চোৱাটো যেহেতু ইয়াতে টিভি অলপমান কমকে চাওঁ হেতু কাৰণে পেপাৰখনে ভালকে চাই দিও ৰাতিপুৱা তেতিয়া নিউজখিনি আপডেট হৈ যায় তো এয়া চাহ খাই পেপাৰখন পঢ়িবলৈ লৈছো মই পঢ়ি লওক পাই আছো আপোনালোকক খাই মেলি লৈ এতিয়া আহিছো ওপৰত আমাৰ মিস্ত্ৰীও লাগি আছে আৰু লাইট লগাই আছে ঘৰ দিৱালীৰ কাৰণে সবলক দেখাও আপোনালোকক এয়া হাজবেণ্ড আৰু বিনোদ দাই লাইট লগাবৰ কাৰণে ৰেডি কৰি আছে সববোৰ আমি যেহেতু আজি খিচিৰি ভাজি খাম হেতু কাৰণে খিচিৰি ভাজিৰ লগত বিলাহী টক নহলে একদম আধৰুৱা হৈ থাকে হেতু কাৰণে মই বিলাহী টক বনাই আছো ভাবিলো আপোনালোককো দেখাও অলপমান আৰু এফালে মায়ে চাকিবোৰ ৰেডি কৰিছে খলিতাবোৰ দি আৰু এয়া হৈছে আমাৰ ঘৰৰ ভিতৰৰ ডেকোৰেশন আমাৰ চিৰিকেটাত এনেকৈ লাইট লগাই দিয়া আছে আগৰে পৰাই দিয়া আছিলে আৰু আজি দিৱালীৰ কাৰণে জ্বলাই দিছো লাইট কেটা খুব ধুনীয়া লাগিছে চাকি সৈতে খিহা তাৰ ওপৰত তেল আৰু মোৰ ইয়াৰ ৱাইফে চাকি দি আছে তোমাৰ ইউটিউব চেনেল খুলিলে ক'বা এনেকৈ ৱাইফে চাকি দিব কোনে চাকি দিব নহ'লে বেলেগ মানুহ দিব পাৰে এই তেলটো ভাল তোমাৰ চানপিট তোমাৰ ন সেইটো তোমাৰ মেছো হাৰ্ডিডাল এনেকৈ লগত ৰাখিলে হৈ জ্বলি যায় অট'মেটিক এয়া ৰেডি হৈ মেলি তলত আহিছো মানে চাকি তাকি দিম এতিয়া আৰু দেখালো কি কৰিলো অলপ কিবা কিবি কৰি আছিল দেখালো আপোনালোকক আৰু এতিয়া চাকিবোৰ দিম আন্ধাৰ হৈছে বৌ হানাৰ কাৰণে ৰৈ আছে বৌ আহিলে দুইজনী মিলি একেলগে চাকিখিনি দিম আৰু আপোনালোকক দেখাও আমাৰ ইয়াতো আমাৰ চিৰিকেটাটো লাইট দি দিছে হাজবেণ্ডে তো এয়া এনেকৈ কৰি লাইট দি দিছে চিৰিকেটা খুব ধুনীয়া লাগিছে দেখিবৰ কাৰণে আৰু আগফালেও দিছে আগফালে দেখাও আপোনালোকক অলপ পিছত ভালকে দেখাম আকৌ এতিয়া এয়া মই লাইটটো অফ কৰি দেখাইছো এয়া বাৰান্দাখনত দি দিছো লাইটবোৰ আৰু আগফালেও দিছো আমি বাহিৰত গলে দেখাম আমাৰ বিল্ডিংটোত কেনেকৈ দি দিছো আৰু ইফালে সন্মুখৰ জেঠিমাহঁতৰ ঘৰতো দিছে কি ধুনীয়া লাগিছে এইটো যেটো বিল্ডিং ওলাই আছে তাতো দিছে খুব ধুনীয়া লাগিছে দেখিও ভালকে দেখাম পিছত আপোনালোকক
এইটো হৈছে আমাৰ ঘৰৰ বাহিৰৰ ডেক'ৰেশ্যনটো একেবাৰে চিম্পলকৈ ডেক'ৰেশ্যন কৰা হৈছে কেনেকুৱা লাগিছে জনাব নাপাহৰিব আৰু আমি এতিয়া গৈ আছোঁ আমাৰ ঘৰৰ ওচৰতে যিটো ডাঙৰ কালী মন্দিৰ আছে তাতে আমি শৰাই দিছোঁ চ' আমি এতিয়া তালৈ আহি আছোঁ আৰু দেখিছেনে গোটেই ৰাস্তাটো কিমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি দিছে লাইট আৰু চাকিৰেদি আৰু পূজা কৰি ঘৰলৈ আহি থাকোঁতে দেখিলোঁ এয়া পকৰি বনাই আছে চ' কিনি ল'লোঁ এইফালে হাজবেণ্ড ৰেডি হৈ আছে পুৰা নিউ শ্বাৰ্ট কথা নক'বা আৰু দেই তুমি কিবা ক'লে খালি চব উল্টা উল্টা কথা চাওঁ পেটলা একো ভাল লগা নাই পেটলা এয়া আমি ৰেডি এতিয়া আমি ক'ত যাম জানেনে এতিয়া আমি যাম অলপমান ফুৰিবৰ কাৰণে এনেই ৰাস্তাই ৰাস্তাই আৰু ফুৰিম তাৰপাছত যাম বৌহঁতৰ ঘৰলৈ বৌহঁতৰ ঘৰত মাতিছে তালৈ যাম তাৰপিছত এইমাত্ৰ আমি আহিলোঁ আমাৰ ঘৰৰ ওচৰতে কালী মন্দিৰ আছে বহুত ডাঙৰ কালী মন্দিৰ তাতে বহুত ডাঙৰকৈ পাতে তো আমি তাতে চাকি তাকি দি আহিলোঁ আৰু শৰাইও দিছিলোঁ তো চাকি তাকি দি আহিলোঁ আমি গ'লোঁ গৈ পেলাই খুব ভাল লাগিলে গৈ ইমান ধুনীয়া লাগিছে লাইটৰ ডেক'ৰেশ্যন কৰিছে আৰু মানুহবোৰৰ ঘৰত লাইটছ লগাইছে চাকি দিছে দেখি খুবেই ভাল লাগিছে তো আহিলোঁ আহি পেলাই এতিয়া লৰালৰিকৈ ৰেডি হৈছোঁ এতিয়া যাওঁ আমি অকণমান ওলাই পেলাই এইফালে হাজবেণ্ড ৰেডি মই ৰেডি চব ৰেডি তো যাওঁ এতিয়া আৰু ক'ত যাওঁ কি কৰোঁ সকলো দেখাই যাম আপোনালোকক আমি আহি পাই গ'লোঁ ৰুক্মিণী নগৰ বৌৰ ঘৰ এইটো হৈছে বৌৰ ঘৰ কি ধুনীয়াকৈ লাইটৰ ডেক'ৰেশ্যন কৰিছে আৰু আহি পোৱাৰ লগে লগে এয়া বৌৰ দেউতাই নিলয়ক কোচত লৈ পেলাই ফুলজাৰি জ্বলাইছে আৰু এইফালে হাজবেণ্ডেও এটা কলগছ জ্বলাইছে আমাৰ ঘৰত এবাৰ বম চম একো অনা নাই ডাইৰেক্ট আহি বৌহঁতৰ ঘৰতে জ্বলাইছেহি আৰু এয়া বৌ ফুলজাৰি জ্বলাইছে বৌক ভিডিঅ' তোলা দেখি বৌৰ বহুত লাজ মোক কৈ আছে নকৰিবা তোমাক কৰিলোঁ কিন্তু মই ওলালোৱে বৌক আজি আৰু এতিয়া ময়ো ফুলজাৰি জ্বলাবলৈ লৈছোঁ হাজবেণ্ডক ক'লোঁ মোক অকণ ভিডিঅ' কৰি দিয়া চ' তেওঁ কৰি দিছে
ফুৰি মেলি লৈ এতিয়া আমি ঘৰ গৈ আছোঁ। হে গাইজ, আমি জাষ্ট ঘৰ আহি পাই গ'লোঁ। আৰু আপোনালোকে এটা বস্তু দেখিলেনে? সেইটো বস্তু মই ক'বই লাগিব। গণেশগুৰি ছুপাৰ মাৰ্কেটত যিখন ফ্লাইঅভাৰ বনালে, আজি মুকলি কৰিলে, সেইখন আজি আপোনালোকক দেখালোঁ। ইমানেই ধুনীয়া ডেক'ৰেশ্যন কৰিছে আৰু ইমান ধুনীয়া ড্ৰয়িং কৰিছে নীলিম মহন্তৰ টীমটোৱে। তো তেওঁলোকক মানে খুবেই প্ৰশংসনীয় মানে এইটো বিষয়, আৰু তেওঁলোকক মানে ধন্যবাদ দিবই লাগিব। ইমান ধুনীয়াকৈ ড্ৰয়িং কৰি পেলাই দিছে গোটেই মানে ফ্লাইঅভাৰখনেই, খুবেই বেছি ধুনীয়া লাগিছে। আৰু সেইটো কাৰণে মই আপোনালোকক অলপ অলপ দেখাবৰ কাৰণে চেষ্টা কৰিলোঁ। আশা কৰিছোঁ আপোনালোকে ভাল পালে চাই পেলাই, আৰু যিসকলে দেখাহি নাই বা চোৱা নাই তেওঁলোকে চাব পাৰিলে মোৰ ভিডিঅ'টোৰ জৰিয়তে। তো ঠিক আছে, এতিয়া আহি পালোহি। এতিয়া মই ফ্ৰেছ হৈ লওঁ, হৈ মেলি আপোনালোকক লগ পাই আছোঁ আকৌ। হে গাইজ, মই জাষ্ট ফ্ৰী হ'লোঁ, ভাত চাত খালোঁ, খাই গা পা ধুই ধুনীয়াকৈ মেকআপ চেকআপ গুচাই একদম ক্লিন হৈ আহিছোঁ। এতিয়া মুখখন ভাল লাগিছে। বেছি সময় মেকআপত থাকিব নোৱাৰি, নহ'লে বহুত কিবা কিবি লাগে আৰু মোৰ গোটেই পিম্পলছ চিম্পলছ উঠি যায়। আৰু দেখিছেনে দাগ চাগ আছে অলপমান, এইটোৱে প্ৰব্লেম আৰু। চ' এতিয়া আহিলোঁ শুবৰ কাৰণে। খুব ভাগৰ লাগিছে, দিনতো আজি ভালকৈ শুব নাপালোঁ। আধা ঘণ্টামানহে ভালকৈ শুলোঁ, তাৰপিছত সাৰে পাই গ'লোঁ। কাৰণ মাথাত টেনশ্যনটো আহি আছে মানে যে চাকি জ্বলাব লাগিব, সোনকালে আন্ধাৰ হয়। চ' বেছি সময় শুব নাপালোঁ, উঠি গ'লোঁ। তো এতিয়া টোপনি লাগিছে আৰু ভাগৰো লাগিছে। আৰু কাইলৈও মই ভ্লগটো কৰিম, আপোনালোকে চাব পাৰিব কাইলৈও। এতিয়া এই ভ্লগটো ইয়াতে শেষ কৰোঁ। এইটোৱে আছিলে আজি কালী পূজাৰ ভ্লগ, লগতে দিৱালী আৰু ডে' 1। তো আশা কৰিছোঁ ভ্লগটো চাই আপোনালোকে ভাল পাব। আৰু এইফালে দেখিছেনে কেনেকৈ শুই আছে মুখ চুখ ঢাকি? ক'ত কি আছে একো ধৰিবই নোৱাৰোঁ। এইটো মোৰ, এইটো গাটো কেনেকৈ শুই আছে দেখিছে? এতিয়া লুকাইছে। এইয়া কেনেকৈ শুই থাকে নহয়। আৰু মই এইবোৰ কৰি থাকিলে বেয়া পাওঁ যে, সেইটো কাৰণে সেয়াকে কৰি থাকিব, মুখ ঢাকিব, কিবা ঢাকিব। চাওক বেডশ্বীটৰ তলত সোমাই পেলাই ফোন টিপি আছে। তো ঠিক আছে, ভ্লগটো ইয়াতে শেষ কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে ভ্লগটো চাই ভাল পালে। যদি ভাল পালে দেন লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইবো কৰি থ'ব। তো ঠিক আছে, আজি ভ্লগটো ইয়াতে শেষ কৰিছোঁ। আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে লিল দেন বাই বাই এণ্ড গুড নাইট।